Hello guys, welcome to my YouTube channel SA Vlogs. মই আজি আহিছোঁ আমাৰ গাঁৱৰ যিবিলাক খেতি পথাৰ আছে সেইবিলাক খেতি পথাৰৰ ইয়াতে যি বানপানী হৈছে, বানপানী প্ৰচুৰ পৰিমাণে ইয়াতে পানী হৈছে। চ' মই আজি এই ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ গাঁৱৰ এই বানপানীৰ পৰিৱেশ। আৰু মানুহে মাছো মাৰি আছে, মাছো উঠি আছে। চ' ইটছ এ বিউটিফুল ফিলিং হিয়াৰ। তো ইয়াতে বহুত ভাল লাগিছে। মই ঘৰৰ পৰা ওলাই আহিলোঁ, আহি পেলাই স্কুটিখন লৈ আহিছোঁ, আহি পেলাই মই ইয়াতে চাওঁ, মই এটা ব্লগ বনাওঁ বুলি ভাবিলোঁ। ইমান ধুনীয়া পৰিৱেশ গাইছ, চাওক এনেকৈ পানী, চাওক এইফালে চাৰিওফালে পানী, এইবিলাক গাঁৱৰ মাজত এনেকৈ পানীয়ে পানী, চাৰিওফালে পানীয়ে পানী। এইফালে চাওক পানীয়ে পানী, পানী পানী পানী, অনলি পানী। তো আজি এই ভিডিঅ'টোত চাব পাৰিব কেনেকৈ মাছ মাৰে। এইটো আমাৰ জেগাখনৰ নাম হ'ল দোলাবাৰী, চাওক মাছ মাৰি আছে বন্ধু। চাওক গাঁৱৰ ফিলিংছটো কি মজা লাগে, ধুনীয়া বতাহ দি আছে। ইয়াছ এইবিলাক খানাবিলাক মাছ নাই, মাছ চাব লাগিব। মাছ উঠিব চব টাইমতে নুঠে, বেয়া লাগিল। এটা মাছ নুঠিল। বন্ধু কোৱা, কিছু কোৱা, মাছ পাইছে নাই? না না, এই কৈ দিল যোৱাকালি কিমান মোটামুটি কেজি? 1.5 কেজি। তো আজি আহি মানে কেতিয়া আহিলা? আহিলা পাবা না? কথা নাই, পাই যাব নেকি? ফাইনেল দেৰি হ'ব পাৰে। বন্ধুসকল চাওঁ মই এবাৰ মাৰিব পাৰোঁ নে নাই। এইটো দেখিলে মাৰোঁ মাৰোঁ বুলি লাগি যায়। চ' এইটো গাঁৱৰ পৰিৱেশ। দুদিন মূৰত এবাৰ জাল ইয়াত পাইছোঁ। চ' এবাৰ জালটো মাৰি চাওঁ পাওঁ নে নাই। মাৰা নাই, এবাৰ ট্ৰাই কৰি চাওঁ। জাল মাৰা মজাটো কি মাৰে জানে। নাম নাম ট্ৰাই কৰিছোঁ, ঠিক আছে। বহুত ধুনীয়া। মাছ আছেনে নাই? একটাও নাই। মাছ নাই, কিয় মাৰি আছে? একদম মাছ নাই, নো ফিছ। অ'কে, চ' মাছো মাৰিলোঁ, ভাল লাগিলে। মাছটো উঠা নাই, কি কৰিম, কপাল বেয়া। বাই বাই। পানী চাওক, চাওক না কি পানী হৈছে চাৰিওফালে। এয়া চাওক। হেল্ল' বন্ধু, এয়া এই মাছ মাৰি আছে। চ'
মাছটো কেনেকৈ মাৰে এই ভিডিঅ'ত মই দেখাম। এইটো ফিচিং, হাউ টু ফিচিং, এইটো চাওক। এই হ'ল আমাৰ গাঁৱৰে ল'ৰা মিষ্টাৰ মফিদুল। হি ইজ ভেৰি ক্ৰেজি এবাউট ফিচিং। ফিচিং বৰ ভাল পায়। ঐ হাই হাই কৈ দিয়া, হাই। হাই অঁ